হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম টু মাই ইউটিউব চেনেল। কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোকৰ খবৰ নিশ্চয় ভাল। থাম্বনেইল চাই নিশ্চয় গমেই পাইছে। বলক তেতিয়াহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ। বেছি নানিলে সৰু মিক্সাৰে বিক্ৰী কৰিব পাৰি। এয়া চাওক, কাপোৰ বাতি কাঢ়ি আছে। তাতে প্ৰথমতে মহুৰাবোৰ জতৰত ফুৰাই ল'ব লাগে, তাৰপিছত এনেকৈ ল'ব লাগে। এনেকৈয়ে কাপোৰ বাতি কৰে আমাৰ এইফালে। এইটো আমাৰ খুৰীমাই কাপোৰ বাতি কাঢ়ি আছে। তোৰ কথা আমাৰে ভাল, মই আনিব লাগিব। গাড়ী লৈ গ'লে কেতিয়াবা মাৰুতিহে নিব পালে মই চাওক, বাতি কৰা খানা, গাখীৰ দিয়া চাহ আৰু মালপোৱা এইটো এখেতে বনাইছে। এয়া চাওক, কি চাহ খাই আছে কাপোৰ বাতি এয়া কাঢ়ি কাঢ়ি। গাখীৰ চাহ আৰু এইটো মালপোৱা, নিমখ দিছে, চেনি দিয়া নাই। এইটো হাঁহিটো মোৰ ভিউজ বাঢ়ি যাব।